জোন, তুমি জোনৰ দৰে নিষ্কলুষ, নোৱাৰো দিব তোমাৰ আভাস। তুমি উদাত্ত কণ্ঠৰ অধিকাৰী, খাকী পোছাক পিন্ধি উদ্যত মাৰণাস্ত্ৰ হাতত লৈ তুমি অসম অপৰাধ মুক্ত কৰা। দেখিছিলা সপোন, আজি তোমাৰ সপোন আধৰুৱা হৈ ৰ'ল। তুমি সমস্ত ভালপোৱা অসমীয়াই কলিজাত ঢালি অসমীয়াই চৰণত জ্বলাইছিলা চাকি। নকল সোণৰ বেপাৰী, ড্ৰাগছ মাফিয়া আৰু প্ৰতিজন অপৰাধী তোমাৰ ভয়ত হৈছিল ষ্ট্ৰমান। তুমি লেডী সিংহম হিচাপে সৰ্বজন বিদিত, কিন্তু অকস্মাত অহা সেই অমানিশাৰ কাল ৰাতি এজাক কীটাণুৱে পি খালে তোমাৰ কোমল কলিজা। বিষাক্ত কীটাণুজাকৰ আঘাতত তুমি গুচি গ'লা কোনোদিন ঘূৰি নহা বাটেৰে অচিন দেশলৈ। আজি তোমাৰ শোকত পিয়মান তোমাৰ জন্মদাত্ৰী, উদ্দাউল জনতা তোমাৰ ন্যায় বিচাৰি। যোন তোমাৰ পোহৰৰ গান গোৱা আছিল হেনো বহু সপোন হাৰ্থৱ জুবিন গাৰ্গৰ লগত। আজি তুমি নাই, আন্ধাৰ আৱৰিল নকল সোণ, ড্ৰাগছ মাফিয়া আৰু প্ৰতিজন অপৰাধীৰ ৰাজত্ব হ'ল। জোন, আজি তুমি আমাৰ মাজত নাই যদিও আমাৰ হৃদয়ৰ মাজত সদায় উজ্জীৱিত হৈ থাকিবা। তোমালৈ যেতিয়া মনত পৰিব সেই নিস্তব্ধ ৰাতি, জোনটোলৈ চাই তোমাৰ লগত কথা পাতিম।